Let's go. Mega festival. Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মোৰ ইউটিউব চেনেল fitnessboliya. তো বলক দেখা দেখি আজি এক্সাৰসাইজখিনি কৰি লওঁ, দেৰি হৈ গ'ল। তো ইয়াতে মই অলপ পিছত লগাম। ৰাতি মানে অলপ কাৰ্বহাইড্ৰেট বেছিকৈ খোৱা হৈছিলে, তো অলপ পাম্প আহিছে, মাছল ফুলি গৈছে। তো দিনটোৰ প্ৰথম টাস্কটো মোৰ কমপ্লিট হ'ল, অলপ এক্সাৰচাইজ কৰিলোঁ। তো এতিয়া ভোকো লাগিছে, পটককৈ কিবা এটা বনাই কৰি খাই লওঁ। তো আজি এজেগাত যাম, তো বলক। ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ, ব্ৰকলিৰ চব্জি বনোৱা গৈছে, আৰু ব্ৰেড আছে, আৰু লাল চাহ আছে। খোজকাঢ়ি মই ক'ত আহি গ'লোঁ চাওক। ইয়াতে পিছফালে অলপ চকুত ৰ'দ পৰিছে, পিছফালে ভিউটো বিৰাট ধুনীয়া, মই দেখাই আছোঁ। এই ঠাইডোখৰ হৈছে কামাখ্যা ষ্টেচনৰ ওচৰত। তো ইয়াতে ধুনীয়া লোকেশ্যন এটা দেখিছোঁ, ইয়াতে ভাবিছোঁ কেইটামান ৰিল ভিডিঅ' বনাম। তো মই আহিছোঁ মোৰ লগৰজনৰ লগত, সি অলপ কামত বিজি আছে, মোৰ অফ আছিলে। তো মই এনেই ৰুমতে কি কৰোঁ, আহি গ'লোঁ, ইয়াতে অনাই বনাই ফুৰি আছোঁ। We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. মানুহ আহিছে। আমি লাচিত ঘাট আহি পালোহি। এইফালে যাওঁতে ভাবিলোঁ ইয়াতে সোমাই যাওঁ। এদিন সন্ধিয়া আহিছিলোঁ, কিন্তু তেনেকৈ ফটো চটো উঠিব পৰা নাই, ভালকৈ চাবও নোৱাৰিলোঁ। তো ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়া বালিৰ এটা দৃশ্য। ব'লা আগলৈকে যাওঁ হা। বালিত চকা নুঘূৰে, তো আমি বাইকখন অকণমান আঁতৰত থৈ আহিছোঁ। তো এয়া বালি, এই মজা, এই মজা। মই জঁপিয়াম এতিয়া, ইয়াত দৌৰিম, জঁপিয়াম। ৱাও, অ' ফেৰী ক'ৰ পৰা ক'লৈকে যায়? ঘাট এইটোৱে ন? অঁ, আগতে ইয়াতে আছিলে, এতিয়া ইয়াতে মানে মাটিটো অলপ ওখ। অঁ ঠিকে আছে। হাই, fitnessboliya, इधर 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 fitnessboliya। हाँ, तुम आसामीज समझते हो कि नहीं? हाँ समझते हो ना? অসমীয়াত আছে, বুজি পাবা ন? অঁ যা, বাই বাই। তো ভাল লাগে এনেকৈ মৰমবোৰ দেখিলে, মোৰ দৰ্শকৰ ওপৰত কথা। আৰু মই ভাল কাম যদি কৰি যাওঁ, তো অফক'ৰ্চ বাঢ়িব। তো সেইটোৱে বিলিভ কৰোঁ। মোৰতো ভাই তোমাৰ ওপৰত পুৰা ফুল্লি বিলিভ আছে ন? উঠি যাব। যিটো মই অনুভৱ কৰোঁ, মই এজ এ দৰ্শক হিচাপে যেতিয়া মই ভিডিঅ'টো চাওঁ, খুবেই ভাল লাগে। থেংক ইউ। এয়া ধুনীয়া বালি। তো ইয়াতে প্ৰেক্টিচ কৰিব ভাল হয়। অলপ দৌৰি দিওঁ নেকি? এই মাইনা কেইজনী যে চাইডত উঠি আছে। ড্ৰেছ আপটো ঠিক হোৱা নাই, টি চাৰ্ট লগাই আহিব লাগিছিলে, আৰু হাফ পেণ্ট লগাই আহিব লাগিছিলে। ইমান ধুনীয়া বালি দেখা পায়, বিৰাট ভাল লাগিছে। অলপ পানী আছে ন? ৱাও, ready, let's go. দৌৰিলোঁ, জঁপিয়ালোঁ, ভাল এনজয় হৈ গ'ল। তো এতিয়া ৰুম যাম, গৈ অলপ ৰেষ্ট কৰোঁগৈ, ভাগৰ লাগিছে। অলপ ওলাই আহিলোঁ খোজকাঢ়িবলৈ, অকণমান চান্দমাৰীৰ ফালে যাম। মানে মোৰ ৰুমৰ পৰা 2 কিলোমিটাৰ হয় চান্দমাৰী। তো খোজকাঢ়ি ওলাইছোঁ। তো 2 কিলোমিটাৰ আপ ডাউন কৰি দিলে 4 কিলোমিটাৰ হ'ব টোটেল। তো 4 কিলোমিটাৰ খোজকাঢ়িম। মানে চান্দমাৰীত কিবা এখন মেগা ফেষ্টিভেল হৈ আছে, তো ভাবিলোঁ খোজকাঢ়ি ওলাইছোঁ, গৈ চাই আহোঁ এপাক। তো বলক
গৈ থাকোঁ। এয়া চান্দমাৰী খেলপথাৰ, ইয়াতে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল মেগা ফেষ্টিভেল হৈ আছে। তো অকণমান মই যাব যত্ন কৰিম। ৱাও, বহুত দিনৰ মূৰত দেখিলোঁ ঘোঁৰা গাড়ীও। ৱাও, ইয়াতে টিকেট ল'ব লাগিব। মোক এটা দিব। ৱাও, মেগা ফেষ্টিভেল। তেতিয়াহ'লে ফ্ৰী আছিলে ন? ভিডিঅ' কৰিলে ফ্ৰী বুলি কৈছে। এতিয়া অলৰেডি যেতিয়া মই কাটিলোৱে টিকেট আৰু ঘূৰাই নিদিওঁ, তো বলক ভিতৰলৈকে যাওঁ, কি কি আছে দেখুৱাওঁ আপোনালোকক। ফাৰ্ষ্ট এইফালে যাওঁ। ৱাও, কিমান পৰিব এইটো? 16,000। এনে কোম্পানীটোৰ ব্ৰেণ্ডটো এনে এইটো ইনক্লাইন কৰিব পাৰি ন? এইটো মেনুৱেল হয়। মেনুৱেল হয় ন? এইটো ইনক্লাইনত আছে বৰ্তমান। আচ্ছা, এইটো মানে পানীটো পূৰা ষ্টাইলত ওলায় পানীটো এইটো লগালে। আৰু ইয়াতে কাৰ ৱাছ আছে আৰু কিবা কিবি আছে। ৱাও, এইবোৰ কোনে কোনে ভাল পায়? चीनी वगैरह कुछ नहीं ना? अच्छा, टेस्ट करो। টেষ্টি আছে। এইটো কিবা মিল্ক শ্বেক হয়, এইবোৰ পেকেট। তো ইয়াতে ফ্ৰীতে দিছে টেষ্ট কৰিবলৈ। তো টেষ্ট কৰি আছোঁ। টেষ্টি হয় বাৰু। পইচা বেছি নানিলোঁ, তো নলওঁ, জাষ্ট চাব আহিলোঁ। তো চাওঁ আৰু কি কি আছে চাওঁ ইয়াতে। তো ধুনীয়া মেলাৰ নিচিনা হৈছে ইয়াতে। মোৰ এইবোৰত উঠিব মন আছিলে, কিন্তু অকলে এইবোৰত উঠিব ভাল নালাগে। তো গোটেইখন ঘূৰি পকি চাই আছোঁ আৰু কি কি আছে। ৱাও, এটা চাহ বনি আছে। মছলা চাহ এটা দিব। মছলা চাহ হ'ব। থেংক ইউ। অ'কে, ৱেলকাম। এই দাদাহঁত আছে, তো ইয়াতে আহিব, মছলা চাহ খাই যাব। তো মই টেষ্ট কৰি চাম। টেষ্টি আছে চাহটো। So alive, I've never felt this way before. It must be you and I. It's got me thinking about us more. It's these bright lights that put me in a daze, and I can't stop but think about the way that you move around up and down on that stage. It's your future vibes. তো মই ফেষ্টিভেল চালোঁ, মেগা ফেষ্টিভেল চালোঁ, ভাল লাগিল। ইয়াতে বহুত এনজয় হৈছে। মাইনাহঁতৰ লগত নাচিলোঁ। তো এতিয়া মই ৰুম যাব ওলাইছোঁ আৰু 2 কিলোমিটাৰ খোজকাঢ়িব লাগিব। তো লাহে লাহে মই গৈ থাকিম। তো আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিম। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। তো আজিলৈ ইমানতে, বাই বাই।